প্ৰত্যেকটো জীৱনৰ অন্তৰালত একোটা কাহিনী নিহিত হৈ থাকে। সেয়া হয়তো সুখৰ হ'ব পাৰে, নতুবা দুখৰ। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰত্যেকটো কাহিনীৰ কাহিনীকাৰ নিজেই সময়ৰ চিয়াহীৰে ভৱিষ্যতৰ সোণালী পৃষ্ঠাবোৰত শব্দবোৰ লিপিবদ্ধ কৰি তুমি কাহিনীটো যেনেদৰেই আগুৱাই নিবা তেনেদৰে আগুৱাই যাব। কিন্তু মই নোৱাৰিলোঁ। মোৰ জীৱনৰ সাঁচিপাতত মোৰ কাহিনীটো মই সুন্দৰভাৱে লিখি যাব নোৱাৰিলোঁ। বহুতো ভুল ক্ৰুটিয়ে চুই গ'ল মোৰ কাহিনীটো। অজ্ঞাতভাৱে তাত দুখৰো প্ৰকাশ ঘটিল। হেৰাই গ'ল মোৰ সকলো জীৱনৰ ৰং। আৰু আজি সংজ্ঞাবিহীনভাৱে অঘৰীৰ দৰে অনাই বনাই ঘূৰি ফুৰিব লগা হৈছে। কিন্তু তাত মোৰ আক্ষেপ নাই, কাৰণ মই মোৰ শাস্তি পাইছোঁ। কিন্তু ভগৱানক মাত্ৰ এটাই কথা সুধিব বিচাৰিছোঁ, মোৰ জীৱনত কিয় এনেকুৱা হ'বলৈ পালে? কিয়? মাজনী, আজি তই নথকাত চাচোন মই কিদৰে জীয়াই আছোঁ, কিদৰে অনাই বনাই ঘূৰি ফুৰিছোঁ। এটা কথা ঠিক, তহঁতক মই যিমান মৰম দিব লাগিছিল হয়তো সেয়া দিব নোৱাৰিলোঁ। মোক ক্ষমা কৰি দিবি মাজনী, মোক ক্ষমা কৰি দিবি। আজি সেই দুখটোৱে মোক বাৰুকৈ দহিছে। সেই অনুতাপৰ দুখটোৱে তিল তিলকৈ দহি মাৰিছে, তিল তিলকৈ। তুলিকা ৰবাচোন। তুমি গৈ থাকাচোন, মই গৈ আছো। নালাগে, যা, নালাগে। দাদা শুনকচোন, বিস্কুট এটা দিবচোন। এক মিনিট ৰবা। দাদা শুনকচোন। কোৱা। সেই মানুহজন কোন হয় বাৰু? সেইদিনাখনৰ পৰা লক্ষ্য কৰি আছো। কোনজন বাৰু? সেই মানুহজন, সেই জিৰণিৰ চোৱাটোত বহি আছে যে। আচ্ছা সেইজন মানুহ বহুত দীঘল কাহিনী বুজিছা। তাত কি হ'ল মানে 3 বছৰমান আগতে বহুত দিনৰ আগতে মানুহজন প্ৰায় ভালেই আছিল, ডাঙৰ বিজনেছমেন, ভাল এডুকেটেড মানুহ আছিল। কিন্তু আজিকালি কি হ'ল জানো, ইয়াতে এনেকুৱাকৈ পৰি থাকে। ভাবিলে বেয়াই লাগে। তেওঁৰ পত্নী আৰু 11 বছৰীয়া ছোৱালীজনীৰ সৈতে বৰ সুখেৰে আছিল বুজিছা। সম্পূৰ্ণ কাহিনীটো এবাৰ কওকচোন। ঠিক আছে, তেতিয়াহ'লে গোটেই কাহিনীটো শুনা।
মৰ্ণিং মাজনী। হেপী বাৰ্থডে। তোমাৰ জন্মদিনত তুমি বহুত সুখী হোৱা দেই। মোৰ ফালৰ পৰাও বহু শুভকামনা। থেংক ইউ। মোৰ গিফ্ট ক'ত? তোমাক আজি যি লাগে মই চব দিম, ঠিক আছে? পাপা ক'ত? পাপা অফিচলৈ গ'ল, বহুত কাম আছে যে সেইকাৰণে সোনকালে গ'ল। পাপাই মোক অকণো ভাল নাপায় ন? তেনেকৈ কিয় ভাবিছা মাজনী? পাপা বহুত বেছি কাম আছে কাৰণেহে সোনকালে গৈ আহিব নহয়। ৰ'বা, মই ফোন এটা লগাই দিছোঁ, তুমি কথা পাতি লওক, ঠিক আছে? হেল্ল' পাপা। অ' পাপা। কোৱা মাজনী। পাপা শুনাচোন। মই অলপ বিজি আছো, তোমাক অলপ পিছত ফোন কৰি আছো। পাপা শুনাচোন। মাজনী, উঠাচোন, আমি এতিয়া ফুৰিবলৈ যাম নহয়। পাপাহে নাই, মই আছো নহয় তোমাৰ লগত। উঠা উঠা মাজনী, উঠা, শ্বপিং কৰি দিম নহয়। পাপাহে নাই, মই আছো নহয় তোমাৰ লগত। আমি আজি ঢেৰ ফুৰিম দেই। পাপাই মোক অকণো ভাল নাপায় ন? পাপা ঢেৰ কাম আছে কাৰণেহে। তোমাক পাপাই বহুত ভাল পায়, পাপায়ো ভাল পায়, ময়ো তোমাক কিমান ভাল পাওঁ। উঠা 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 উঠা, ব'লা ফুৰিবলৈ যাওঁ, দেৰি হৈছে। অ' শইকীয়া। ভাল ভাল ভাল, তোমাৰ? অ' দোকানতে আছা নহয়? অ' তাকে, এটা কাম কৰিবাচোন তুমি, এটা গিফ্ট পেকিং কৰি ৰাখিবা, মই সন্ধিয়া যোৱা সময়ত তোমাৰ পৰা লৈ যাম বাৰু। হে না 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 না, মাজনী আজি বাৰ্থডে, সময় অকণ দিব পৰা নাই অ'। দেখিছাই আৰু ব্যস্ত জীৱন, এই প্ৰজেক্টটোতে লাগি থাকোঁতে দেখোন আধা জীৱন পাৰেই হ'ল। জীৱনৰ যিখিনি সময় ঘৰ পৰিয়ালৰ লগত দিব লাগিছিল সেইখিনি দেখোন প্ৰজেক্টটোৱে পাৰ কৰিছে। তোমাৰ বৌ, মাজনী, কাকোৱে দেখোন সময়ে দিব পৰা নাই। তাকে জীৱনৰ এই মোক শেষ প্ৰজেক্ট বুলি লৈছো, এই কাম কৰি। না 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 না, নহয় নহয় নহয়, তেনেকুৱা কথা নহয় আৰু। তাকে এইবাৰ পৰিয়ালৰ লগত চাওঁ, সময়বোৰ কটাম। বাৰু বাৰু, ঠিক আছে দিয়া, হ'ব, মই যোৱা সময়ত সোমাই যাম বাৰু। অঁ ঠিক আছে। ৰ'বা দেই, মই পাপালৈ ফোন এটা কৰি লওঁ। অ' শুনিছা? শুনাচোন, আমি অলপ শ্বপিঙৰ পৰা আহোঁগৈ। হেল্ল', অঁ অকণমান গধূলি হ'ব, এই মাজনীক লৈ যাওঁ অকণমান শ্বপিং কৰিবৰ কাৰণে। হেল্ল' শুনাচোন, হেল্ল' হেল্ল' হেল্ল'।
হেল্ল' হেল্ল' অচি ৰঞ্জন দত্তই ক'লোঁ হয় মিছেছ অৰুণা দেউৰী আৰু কাজল দেউৰী আপোনাৰ ফেমিলি নেকি? হয় মোৰে ফেমিলি আপোনাক জনাবলৈ পাই দুখিত যে আপোনাৰ ফেমিলি এটা কাৰ এক্সিডেণ্টত মৃত্যু হৈছে। আপুনি ইমিডিয়েট সমাধানলৈ আহক। আপোনাক জনাবলৈ পাই দুখিত যে আপোনাৰ ফেমিলি এটা কাৰ এক্সিডেণ্টত মৃত্যু হৈছে। সেইদিনাৰ পৰাই মানুহজনৰ এনেকুৱা অৱস্থা হ'ল। নিজৰ পত্নী আৰু ছোৱালীজনীক হেৰুৱাৰ দুখত মানুহজন অনাই বনাই ঘূৰি ফুৰা হ'ল। সেইকাৰণে মানুহে যিমান ব্যস্ত থাকিলেও নিজৰ আপোন মানুহখিনিৰ কাৰণে কিছু সময় উলিয়াই ৰাখিব লাগে। এনেকুৱা কামৰ মূল্যই বা ক'ত, য'ত শেষত গৈ নিজৰ অস্তিত্বই নাথাকে। সেইদিনাৰ পৰাই তেনেকুৱা হ'ল বুজিছা। ভাবিলে বহুত দুখ লাগে। সেই যে মাটিখিনি দেখিছা, সেই মাটিখিনি তেখেতৰে আছিল। তাতেই তেওঁ এটা সপোনৰ ঘৰ সাজিছিল। কিন্তু কি ক'ম আৰু, নিয়তিৰ ধুমুহাই সকলো ভাঙি থৈ গ'ল। সঁচাকৈ সময় বৰ কঠোৰ। আমি ভৱিষ্যতক লৈ ইমানেই ব্যস্ত হৈ পৰোঁ যে বৰ্তমানৰ সময়খিনি জীয়াই থাকিবলৈ পাহৰিয়ে যাওঁ। বৰ্তমানে মানুহৰ একমাত্ৰ সত্য। দাদা, বিস্কুটটো দিব। এইটো লোৱা। দাদা, বিস্কুটটো লওকচোন। দাদা, খাওকচোন, খাওক। জীৱনত ৰং কিনিবা হেৰাই গ'ল